আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি এয়া ৰাতিপুৱাই শাৰী চাৰী পিন্ধি দেখাত চাগে বিয়া খাবলৈ যোৱা যেন লাগিছে ন? বিয়া খাবলৈ যোৱা নাই, পিছে আজি গৈ আছোঁ আমাৰ স্কুলৰ বিদ্যালয়ৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি এয়া কাকচাং আৰু অৰ্কিডলৈ গৈ আছোঁ। এয়া গোটেইখিনি লগত আছে, ঘৰৰ পৰা ভিডিঅ' বনাবলৈ পাহৰিলোঁ, এয়া তেল ডিপুত ৰখি ভিডিঅ' কৰিছোঁ। এয়া ঠিক আছে, ব'লক তেতিয়াহ'লে আমাৰ লগত একেলগে কাকচাং আৰু অৰ্কিড চাওঁ। লগ পাই আছোঁ। এয়া আমি আহি কাইফ লাংছো ৱাটাৰফল, কাইফ লাংছো নে কাইফ লাংছ জানো, হেৰিখনত কাইফ লাংছ বুলি দেখা পালোঁ, ৱাটাৰফল পালোঁহি। এয়া আমাৰ ব্লগ চাই আজি একদম ধুনীয়াকৈ ষ্টাইল কৰি মেলি আহিছে। এয়া এনেকৈ আহিলেই মানুহবোৰ। আমি ইয়াতে আমাৰ ল'ৰা ছোৱালীক আমাৰ ল'ৰা ছোৱালীবোৰ এইবোৰ ইয়াতে ব্ৰেকফাষ্ট কৰাই আমি ৱাটাৰফল চাবলৈ যাম, তাৰপিছত আমি অৰ্কিড যাম। এয়া আমাৰ ছোৱালীবোৰ, আমাৰ ব্ৰেকফাষ্ট চলিছে। এয়া ব্ৰেকফাষ্টত আছে আমাৰ কমলা বন। এইটো যোৱাবাৰ পিকনিক যাওঁতে আমি নিছিলোঁ, যিহেতুটো খাবলৈও ভাল, পেটটো ভৰে। ব্ৰেকফাষ্ট কৰি হোৱাৰ পিছত এয়া গৈছোঁ কমলাকেইটা। তই চাচাংক কি পালি তই? দে ফটো দেখাই দিওঁ। মই নাখাওঁ, মই নাখাওঁ। নহয় মই এনেই খাওঁ, খালি আজি নাখাওঁ। হেৰি মানে এয়া চক গাহৰি বন্ধ হৈ থকা নাই দেই, ৰাইজে গাহৰি পাইছে। এয়া আমাক ছাৰে মাটি কঁঠাল কিনি দিছে খাবলৈ, আমাৰ ছাৰে খাই খাই গৈ আছে। ৰাস্তাঙাত ধেৰ আছোঁ আমি চাৰিজনী, একেলগে আহিছোঁ, খাই খাই আহিছোঁ। আহক ছাৰ, আহক ফটো পাছত পাৰিম। এয়া ছাৰে ফটো বুলি আহিছে দেই। এয়া আমাৰ ল'ৰা ছোৱালীবোৰ আমাৰ শাৰী দাঙি আহিছে। এয়া শাৰী পিন্ধি আহি এনে কি হয়, এনে চুইজাৰ পিন্ধে আৰু এতিয়া শাৰী পিন্ধি আহি এয়া অৱস্থা। আহি আহি আমি ৱাটাৰফলটো পাইছোঁহি। এয়া খোজ চোজ কাঢ়ি মেলি এয়া আহি পাইছোঁহি। এইবোৰ এয়াৰপৰা এই য'তলৈকে নেটখন দিয়া আছে তাপ যাব নিদিয়ে আৰু সেয়ালৈকে এয়া মানুহবোৰ এনেকৈ যায় আৰু। আহি পালোহি ধুনীয়া ৱাটাৰফলটো। বেলেগ স্কুলৰো আছে, খাবলৈ চবৰ ফটো ছেশ্যন চলিছে। দেখিছেনে? এইটো গৰমে পাই গৈছে আমাক। কেমেৰা কিবা হৈ গৈছে গৈ। আমাক ছাৰে খুৱাইছে, ছাৰে পাণ খাই আছে। চবেই গাহৰি, পূৰা গাহৰি চুঙাত দিয়া খাই আছে। মোৰতো খাব নোৱাৰোঁ, মই চাইছোঁহে দেই ৰাইজ, মই খোৱা নাই। এইফালে গাহৰি চুঙাত দিয়া, এইফালে ছাৰে খাই আছে প্লেটত দিয়া। গাহৰি মেইন, গাহৰি বন্ধ হ'বই নাই। এয়া অৰ্কিড আমাৰ ল'ৰা ছোৱালীবোৰ কুমুদ চাৰ আহি আছে। কুমুদ চাৰ ইয়াতে ক'ৰবাত আছিলে, উলিয়াই দিছে চব। এয়া অৰ্কিডক সোমাবলৈ এইখিনি চব আমাৰ ল'ৰাখিনি, এইখিনি আমাৰ চব ছোৱালীখিনি। আজি সুদামাৰ বাৰ্থডে, হেপী বাৰ্থডে। অঁ, ই মোক গড় এটা কিনি দিব বোলে এতিয়া। এইখন গেটখন এয়া আমাৰ চাই টিকেট কাটি আহিলে। এতিয়া আমি অৰ্কিডৰ ভিতৰতে চব কৰি খাই আছোঁ। এইফালে ঢোল পেপাৰ মাত শুনিছোঁ, বিহু হৈ আছে। প্ৰথমে আমি অৰ্কিড পাৰ্কখনত চাবলৈ সোমাই লওঁ। নমস্কাৰ। এয়া ইমান ধুনীয়াকৈ ফুলি আছে চব। ইয়াত ভেৰাইটিজ অৰ্কিড আছে। ইয়াত একদম ধেৰ এবিধ নহয়, চব অৰ্কিড হয়, কিন্তু প্ৰত্যেকজোপাই বেলেগ বেলেগ। চা ইয়াত বুজাই দিব। সোমাইছোঁ, মই আগতে চাইছোঁ বাৰু, কিন্তু যোৱাবাৰ অহা ল'ৰা ছোৱালীখিনিৰ লগত এইবাৰ আমাৰ ল'ৰা ছোৱালীখিনিক আনিছোঁ। ইয়াত মিউজিয়ামত চাইছোঁ। পিনে ধুনীয়া ইয়াতে তাত বৈ
ওই লোকবাদ্য সংগ্ৰহালয় ইয়াত চেণ্ডেল জোতা খুলি সোমাব দিয়ে ইয়াত বিভিন্ন বাদ্য লোকবাদ্য যন্ত্ৰবোৰ আছে এফালে পৰা যিবোৰ সময়ৰ পাক চক্ৰত পৰি হেৰাই গৈছে বা বহুত আমি চিনিও নাপাওঁ নাৰ্চাৰী বহিছে হয় না এফালে সেইফালেও আছে এফালে খাবলৈ বহিছে বহুত মানুহ হয় খোৱাটো ইয়াত খা আকৌ ভাত খোৱা আকৌ কৃষ্ণ ভাত খোৱা তই ভাত নাখায় চবে টেবুলত বহি আছে খানা খালি গ'ল আমাৰ খাই আছে ভাল পাইছে কাজিৰঙা অৰ্কিড পাৰ্ক চাই ওলাইছোঁ এয়া এতিয়া ওচৰতে বজাৰ সমাৰ আছে চবে অলপ বজাৰ সমাৰ কৰে তাৰপিছত আৰু আমি ঘৰমুখী হ'ম অলপ সোনকালে যামগৈ যিহেতু যথেষ্ট দূৰো হয় আমাৰ কাজিৰঙাৰ পৰা আমাৰ তালৈকে আকৌ ল'ৰা ছোৱালীও আছে সেইকাৰণে কেনেকুৱা পালে ভিডিঅ'টো নাজানো অকণমান আকৌ বাছত লগ পাম যাওঁতে সেয়া আৰু আজি ভিডিঅ' ইমানেই আছিলে